কৃষক নেতা অখিল গগৈ নিৰ্বাচনৰ আগতে মুক্ত হোৱাৰ কোনো আশা নাই, কাৰণ আৰক্ষীয়ে তেওঁক নতুন গোচৰত গ্ৰেপ্তাৰ কৰি আছে। ভূমিপট্টাৰ বাবে আত্মহত্যা দিয়া প্ৰণৱ বড়োৰ মৃত্যুৰ বাবে দায়ী কৰি আৰক্ষীয়ে 2 মাৰ্চৰ পুৱতি নিশা গ্ৰেপ্তাৰ কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতিজনক। প্ৰথমে আৰক্ষীৰ জিম্মাত ৰখা নেতাজনক পাছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। আজি কৃষক নেতাজনক আদালতত হাজিৰ কৰাৰ পাছত পুনৰ 28 মাৰ্চলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে মহামান্য আদালতে। সৰ্বমুঠ 8টা গোচৰত এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে অখিল গগৈ। আৰু 2টামান নতুন গোচৰত পুনৰ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে নেতাজন। অৰ্থাৎ আগন্তুক লোকসভা নিৰ্বাচনলৈকে হয়তো নেতাজন ন্যায়িক জিম্মাতে থাকিবলগীয়া হ'ব। আনহাতে অন্য এজন কৃষক নেতা কমল কুমাৰ মেধিৰ জামিন আবেদন নাকচ কৰে আজি আদালতে। এতিয়ালৈকে শ্ৰী মেধি পলাতক হৈ আছে। উল্লেখযোগ্য যে আজি আদালত চৌহদৰ পৰা কৃষক মুক্তিৰ 3জনকৈ নেতাক আৰক্ষীয়ে আটক কৰে। এতিয়ালৈকে তেওঁলোকক মুক্তি দিয়া হোৱা নাই। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।